হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে মেঘালয়ৰ এখন ভিতৰুৱা গাঁও। গুৱাহাটী শ্বিলং পথত অৱস্থিত নংপুৰ পৰা প্ৰায় 6 কিলোমিটাৰ ভিতৰত অৱস্থিত মাৰাংগাৰ নামৰ এই গাঁওখনতে আছে এটা নামঘৰ। নামঘৰৰ উপদেষ্টা মনীন্দ্ৰ ৰাজাই কয়, তেওঁলোকৰ পিতৃপুৰুষৰ দিনৰে পৰা নামঘৰত ভাদ মাহত পুৰুষ মহিলাসকলে এমহীয়া নাম প্ৰসংগত ভাগ লৈ আহিছে। গাঁওখনৰ নাম মৰঙা। ইয়াৰে পপুলেশ্যন হ'ব অলমষ্ট 6,000 to 7,000। আমি ইয়াতে মানৰ আক্ৰমণৰ সময়ত মুখে মুখে কৈ অহা মতে, আমাৰ ডাঙৰীয়াতে কৈ অহা মতে গৰঙাৰ পৰা অহা বুলি কয়। তেতিয়াৰ পৰাই তাৰমানে ইয়াতে আমি মিলি জুলি মানুহকেইটা আছোঁ। আৰু লগতে আমাৰ এই নামঘৰখন 1961তে প্ৰথমতে খেৰেৰে বনোৱা হৈছিলে আৰু 63ত আমাৰ এইখন এতিয়া ইয়াত কি হৈ আছে, খাৰা হৈ আছে, থিয় হৈ আছে। এই 63তে বনোৱা। এই তেতিয়াৰ পৰা আমি এই গুৰুজনাৰ নাম গুণ কৰি নাম কীৰ্তন কৰি আহি আছোঁ। যোৱা 15 ছেপ্টেম্বৰত মাৰাংগাৰ নামঘৰ কমিটিৰ আমন্ত্ৰণ ক্ৰমে গুৱাহাটীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত মহিলা নামদলৰ নামতীসকলে নাম প্ৰসংগ পৰিৱেশন কৰে। আমি আহিছিলোঁ জালুকবাৰীৰ স্থিত খানামুখৰ পৰা। আমি ইয়াতে এই পবিত্ৰ ভাদ মাহত যি সময়ত অসমৰ আকাশে বতাহে হৰিৰ নাম ধ্বনিৰে মুখৰিত হৈ আছে, সেই সময়তে আহিছিলোঁ আমি এই মাৰাংগাৰ নংপুৰ মাৰাংগা গাঁৱলৈ নাম গোৱাৰ উদ্দেশ্যৰে। ইয়াৰে এই নামঘৰটোত আহি আমাৰ খুবেই ভাল লাগিছে। ইয়াৰে নামঘৰত এই অসমীয়া সমাজখনে যি কৃষ্টি মানে গুৰু দুজনাই দি যোৱা যি কৃষ্টি, সেইখিনি যেনেকৈ জীয়াই ৰাখিছে, আমি খুবেই আনন্দিত হৈছোঁ। আমাৰ লগত যিখিনি আইসকলে সহযোগ কৰিলে, নাম কীৰ্তন কৰিলে, আমাৰ বহুতেই ভাল লাগিছে। হয়, আমি কৰিছিলোঁ শ্বিলঙৰ ধান খেতি, তাতো শংকৰ মাধৱ কৃষ্টি নামঘৰ এটাত আমি এনেকৈ কৰিছিলোঁ। বিষ্ণুপুৰত কৰিছিলোঁ। উল্লেখ্য যে এই জনজাতি প্ৰধান অঞ্চলটোৰ ৰাইজে এতিয়াও নিজৰ শিপা এৰি দিয়া নাই। অবিভক্ত অসম থকাৰ সময়তে তেওঁলোকে তাত স্থাপন কৰিছিল শ্ৰীমন্ত শংকৰদেৱ নামঘৰ। উল্লেখ্য যে বৃহত্তৰ অঞ্চলটোৰ 10খন গাঁৱৰ বাসিন্দাসকল মূলতঃ কাৰ্বি আৰু তিৱা সম্প্ৰদায়ৰ যদিও তাত তেওঁলোকে জাতিগত পৰিচয় মৰঙালী হিচাপে পৰিচিত হৈ আহিছে। বৃহত্তৰ মাৰঙা অঞ্চলৰ 10খনকৈ গাঁও হ'ল ক্ৰমে বৰগাং, নালাপাৰা, নঙাগাঁও, পুৰাণগাঁও, লালুমপাম, জয়গাঁও, বৰকুচি, বৰসাতচাই, চাৰিকুচি আৰু আঠগাঁও। অসমৰ পৰা দূৰত থাকিলেও তেওঁলোকে নীৰৱে অসমীয়া সংস্কৃতিৰ চৰ্চা কৰি আহিছে। মাৰাংগাৰ পৰা হানি জাঞ্জাৰীৰ ৰিপৰ্ট, নিউজ 8 নৰ্থ ইষ্ট।